এই ভিডিওটো কোনেও মিছ নকৰিব আপোনালোকে যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব যেনেকৈ অকণমান আগত এজন কাষ্টমাৰে ফোন কৰিছিলে গোলাঘাটৰ পৰা তেখেতে মোৰ ভিডিঅ' চাই ফোন কৰিছিলে আৰু তেখেতে জনাইছিলে যে দাদা বিয়া আছে মোৰ এমাহৰ ভিতৰত আপোনালোকৰ তাত কিবা প্ৰডাক্ট পাম নেকি আৰু তেখেত আহি আছে গোলাঘাটৰ পৰা এইখন বজাৰত এই কুদ্দুছ ভাইৰ এই দোকানত তেখেতৰ প্ৰডাক্ট লাগে প্ৰডাক্ট ৰাখাৰ জাগা নাই মানে এনেকুৱা হৈ যায় আহিলোঁ কুদ্দুছ ভাই তাত সেকেন্ড টাইম আৰু লগতে এইখন বিছনা আপোনালোকে চাব পাৰে দেখুৱাই দিছোঁ আপোনালোকক এইবোৰ গোটেই বেডৰ কালেকশ্যন এইবোৰ গোটেই চফাৰ কালেকশ্যন এইবোৰ নিউ বেড এইখন নিউ বেড কৃষ্ণে হাট বজাৰৰ ফ্ৰণ্টত এইবোৰ চাওক উডেনৰ কালেকশ্যন মানে যেনেকুৱা বিচাৰে অৰ্ডাৰ দিছোঁ আপুনি মোক বনাই দিয়ক এইফালে চাব পাৰে এইবিলাক চব হাট বজাৰৰ পৰা বৈ আহি আছে এতিয়া ৰাতি প্ৰায় 7টামান বাজে এতিয়াও কাষ্টমাৰ আপোনালোক ক'ৰ পৰা আহিছে দাদা গোৱালপাৰা না ভিডিঅ' চাই আহিছে কেনেকুৱা লাগিছে সেই বস্তুবিলাকৰ ভাল লাগছে দাম চাম ঠিকে আছে ঠিকে আছে মোৰ ভিডিঅ'ৰ ওপৰত এটা এক্সট্ৰা ডিছকাউণ্ট থাকিব তো আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যি পুনৰ আহিলোঁ মই কুদ্দুছ ভাইৰ দোকানত যে দাদা নেক্সট ভিডিঅ' কেতিয়া আহিব এইবোৰ চাওক চফাৰ ঢেৰ কালেকশ্যন উইথ পিলো কভাৰ উইথ পিলো গোটেইখিনি আপোনালোকে ডিছকাউণ্টত পাই যাব চফাৰ কালেকশ্যনৰ লগতে এওঁলোকে বাম্পাৰ বেড লৈ আহিছে সেইবোৰো আপোনালোকে ডিছকাউণ্ট উইথ EMI মানে বিছনাৰ ঢেৰ কালেকশ্যন আহি পাইছে আমাৰ মাজত এইবোৰ চফাৰ কালেকশ্যন আহি পাইছে এইবোৰ আমাৰ মাজত আৰু নিউ কালেকশ্যনৰ বিছনা আপোনালোকে চাব পাৰে মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এইবোৰ গোটেই বেডৰ কালেকশ্যন এইবোৰ গোটেই চফাৰ কালেকশ্যন এইবোৰ নিউ বেড এইখন নিউ বেড মাৰ্কেটত মোটামুটি 68,000 আপোনালোকে একদম কম দামত পাই যাব আৰু এইবোৰ চফাৰ কালেকশ্যন চাওক কি লাগে কেনেকুৱা লাগে চব আপোনালোকে কম দামত পাই যাব তো থাকিবই আৰু লগতে এইবোৰ চাওক চফাৰ কেনেকুৱা কালেকশ্যন যি লাগে যেনেকুৱা লাগে গোটেইখিনি আপোনালোকে কুদ্দুছ ভাই দোকানত একদম কম দামত পাই যাব আগত এইবোৰ নিউ কালেকশ্যন আহিছে গোটেই চকেছৰ কালেকশ্যন এইবোৰ গডৰেজ নিউ কালেকশ্যন উইথ নিউ কালাৰ সব কম দামত পাই যাব এইবোৰ গোটেই গডৰেজ একদম আগত মই যোনটো ৰেট আপোনালোকক জনাইছিলোঁ সেই ৰেটত আপোনালোকে কম দামত পাই যাব চ' আহক দেৰ নকৰিব এইবোৰ কালাৰ চাওক মানে ফুলি বাম্পাৰ কালাৰ আৰু এইবিলাক ষ্টেণ্ডাৰ্ড লুকছত কালাৰ কিছুমান আহিছে উইথ পাল্লাও থাকিব 3 পাল্লাও থাকিব এইবিলাক গোটেই কালেকশ্যন আৰু যেনেকুৱা লাগে যি লাগে গোটেইখিনি আপোনালোকে কুদ্দুছ ভাইৰ তাত মানে কৃষ্ণে হাট বজাৰৰ ফ্ৰণ্টত এইবোৰ চাওক উডেনৰ কালেকশ্যন মানে কেনেকুৱা মানে যেনেকুৱা বিচাৰে মই দাদা অৰ্ডাৰ দিছোঁ আপুনি মোক বনাই দিয়ক তো তেনেকুৱা আপোনালোকে ফেচিলিটিখিনি আপোনালোকে কুদ্দুছ ভাইৰ তাত পাই যাব চ' আপোনালোকে দেৰ নকৰিব আহক আৰু উইথ ৰিজনেবল প্ৰাইচ আৰু লগতে আপোনালোকে EMI পাই যাব EMIখিনি আপোনালোকক মই দেখুৱাইছোঁ কেনেকুৱা চিষ্টেমত তেওঁলোকে EMI প্ৰডাক্টবোৰ ডিল কৰে 7,000 টকাৰ পৰা EMI ষ্টাৰ্টিং প্ৰাইচত আপোনালোকে বস্তু লৈ যাব পাৰে কুদ্দুছ ভাই দোকানত যি বস্তু নলয় কিয় আপোনালোকে EMI MSK আলি ষ্টিল ফাৰ্নিচাৰ যোনখন কুদ্দুছ ভাই দোকান তাত আপোনালোকে পাই যাব লগত এয়া চুৰত 25,000 যদি প্ৰডাক্ট 25,000 যদি হয় আপোনাৰ 6,000 5,000 লৈ যাব মিনিমাম 7,000 লয় তেনেহ'লে আপুনি 1,500 লৈ যাব এইবোৰ বাৰু চফাৰ কালেকশ্যন আপোনালোকে চাইছে আৰু এইখন হৈছে এখন ইমান ধুনীয়া কালেকশ্যনত আপোনালোকে এইবোৰ আজি যিহেতু ছানডে হয় হাট বজাৰ আছিলে বাকীখিনি প্ৰডাক্ট বাৰু যিহেতু হাট বজাৰত লৈ গৈছে আৰু এনেকুৱা মানে কি ইয়াত আহিলে আপোনালোকে ঘূৰি যাব নালাগে ইয়াত আপোনালোকে একদম কম দামত এইবোৰ ৰিজনেবল প্ৰাইচ যে কি লাগে এইবোৰ চাওক এইবোৰ বিছনাৰ কালেকশ্যন ঢেৰ কালেকশ্যন এইবোৰ যেনেকুৱা লাগে যি ডিজাইন লাগে গোটেইখিনি আপোনালোকে কুদ্দুছ ভাই তাত পাই যাব আৰু লগতে এইবিলাক চাওক একদম ষ্টেণ্ডাৰ্ড লুকছত খুব ধুনীয়া যদি নতুন কোনোবাই ঘৰ বনাইছে যদি ভাবিছে যে কিছুমান উডেনৰ কালেকশ্যন বা কিছুমান এনেকুৱা চফাৰ কালেকশ্যন এইবোৰ চব আপোনালোকে কম দামত উইথ নিউ কালেকশ্যন উইথ নিউ ডিজাইনত আপোনালোকে কুদ্দুছ ভাই তাত পাব চ' আপোনালোকে দেৰ নকৰিব আহক আহি কেনে ইয়াৰ পৰা প্ৰডাক্ট গোটেইখিনি লৈ যাওক যেনেকুৱা লাগে গোটেইখিনি ইয়াত পাই যাব এইবোৰ চব বেডৰ কালেকশ্যন এইবোৰ চফাৰ কালেকশ্যন যি লাগে যেনেকুৱা লাগে A to Z আপোনালোকে কুদ্দুছ ভাই তাত একদম কম দামত পাই যাব উডেনৰ কিছুমান কালেকশ্যন আহিছে আৰু লগতে যেনেকৈ এইবোৰ চাব পাৰে মোৰ লগতে আছে এইবোৰ উডেনৰ কালেকশ্যন এইবোৰ গোটেই উডেনৰ চকেছ আৰু লগতে উডেনৰ কিছুমান যেনেকৈ এইবোৰ চাওক আপোনালোকে এইবোৰ চব উডেনৰ নিউ কালেকশ্যন চ' এয়া মই আহিছোঁ কুদ্দুছ ভাই তাত ছেকেণ্ড টাইম আৰু ইয়াত যোনবোৰ উডেনৰ কালেকশ্যন মই এবাৰ বহি কেনে দেখুৱাইছোঁ ইয়াৰে মানে উডেনটো খুবেই ধুনীয়া আৰু এওঁলোকৰ যোনটো প্ৰডাক্ট বহুত হাই কোৱালিটি প্ৰডাক্ট পাব চ' আপোনালোকে দেৰ নকৰিব আহক আৰু লগতে বাম্পাৰ অফাৰ আপোনালোকৰ বাবে লগত লৈ মই আহিছোঁ বহুত কোকৰাঝাৰৰ পৰা নৰ্থ লখিমপুৰৰ পৰা আৰু বেলেগ বিভিন্ন ছাইডৰ পৰা মোক দিছিলে যে দাদা এবাৰ মোক জনাব বা কণ্টেক্ট নাম্বাৰ দিব এইবাৰ মই গোটেইখিনি আপোনালোকক A to Z দিবলৈ মই আহিছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি কোন বিছনা চাওক আপোনালোকে মাৰ্কেটত 50,000 আৰু ইয়াত আপোনালোকে 35,000 পাই যাব চ' এয়া নিউ কালেকশ্যন কুদ্দুছ ভাই তাত MSK ষ্টিল ফাৰ্নিচাৰ শ্বপ এইবোৰ চব নিউ কালেকশ্যন এইবোৰ চব নিউ কালেকশ্যন এইবোৰ চাব পাৰে তলত ডিজাইনটো চাওক খুব ধুনীয়া ডিজাইন হয় আৰু লগতে এইবোৰ চফাৰ কালেকশ্যন আৰু এইখন যে বিছনা আহিছে এইখন এটা কোৱালিটিত আৰু ডিজাইনটো ইমানেই ধুনীয়া আপোনালোকে চাব পাৰে মস্তি হয় এই কিমানত পাব ভাইটি এইখন 50,000 দি কেনে যোনখন বাহিৰত 80,000 মই শুনিছোঁ 80,000 ন এইখন 80,000 তলত এই বিছনাখন আপোনালোকে নাপায় এইখন আপোনালোকে 50,000 দি কেনে ইয়াৰ পৰা লৈ যাওক বাম্পাৰ অফাৰ মানে আপোনালোকে আহি ঘূৰি যাব নালাগে ইয়াত তো যিমান অভয়পুৰী বাকী ৰাইজ আছে সকলোকে মই কৈছোঁ বাইদেউ আহিছে অভয়পুৰীৰ পৰা নিশ্চয় বাইদেউ কিবা ভাল পাইছে সেইকাৰণে আহিছে চ' বাইদেউ প্ৰডাক্টটো আপুনি লৈছে কিমান বছৰৰ ৱাৰেণ্টি দিলে আপোনাক 5 বছৰৰ ৱাৰেণ্টি 5 বছৰৰ ৱাৰেণ্টি মানে কি ল'লে আপুনি মই ডানলপৰ সোফা লৈছোঁ আৰু টি টেবুল এটা লৈছোঁ চ' বাইদেউ ল'লে ডানলপৰ সোফা আৰু টি টেবুল আৰু বাইদেউ আহি ভাল পাইছে বাইদেউ আকৌ আহিব নে ইয়াতে নিশ্চয় আহিব ঠিক আছে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো কোনেও মিছ নকৰিব আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এয়া কৃষ্ণে হাট বজাৰৰ ফ্ৰণ্টতে আপোনালোকে এই দোকানখন চাওক
যেনেকৈ অকণমান আগত এজন কাষ্টমাৰে ফোন কৰিছিলে গোলাঘাটৰ পৰা তেখেতে মোৰ ভিডিঅ' চাই ফোন কৰিছিলে আৰু তেখেতে জনাইছিলে যে দাদা বিয়া আছে মোৰ এমাহৰ ভিতৰত আপোনালোকৰ তাত কিবা প্ৰডাক্ট পাম নেকি আৰু তেখেত আহি আছে গোলাঘাটৰ পৰা এইখন বজাৰত এই কুদ্দুছ ভাইৰ এই দোকানত তেখেতৰ প্ৰডাক্ট লাগে তো এইবোৰ চকেছ চাওক এইবোৰ চকেছ বাহিৰত আপোনালোকে 15,000 টকা প্ৰাইচ হয় বাহিৰত এইবোৰ এইটো খুলিব পাৰে আপোনালোকে আৰু লগতে চাওক ইয়াতে মাজত বস্তু ৰাখিব পাৰে এইফালে আৰু এটা এনেকৈ এইবোৰ বাহিৰত হৈছে আপোনালোকৰ 15,000 টকা এওঁলোকৰ তাত আপোনালোকে 5,000 টকাত পাই যাব তো আহক দেৰ নকৰিব এখেতৰ এইটো গোটেই গুডাউন এই গুডাউনত মানে কি লাগে এইবোৰ চাওক চকেছৰ কালেকশ্যন বাহিৰত 8,000 টকা এওঁলোকৰ তাত 5,500 টকা গোটেই উডেনৰ এইবোৰ চাওক কি মজা হয় ডিজাইনটো চাওক এইবোৰ মানে এনেকুৱা আল্টিমেট কালেকশ্যন আপোনালোকে একদম কম দামত এই কৃষ্ণাই হাট বজাৰত আহি আপোনালোকে এই কালেকশ্যনবোৰ লৈ যাব পাৰে ইয়াৰে ডিজাইন চাওক মানে পুৰা বাম্পাৰ ডিজাইন আৰু এইখন যোনখন মিৰৰ হয় মানে এইটো এটা চকেছ ইয়াতে আপোনালোকে চাওক ইয়াতে পুৰা চেল্ফ এনেকৈ বনোৱা আছে গোটেইখিনি এইবিলাকৰ উডেনৰ চেগুনৰ হয় চ' এইবোৰ আপোনালোকে বাহিৰত যিমান প্ৰাইচত পায় তাতকৈ একদম কম দামত আপোনালোকে ইয়াৰ পৰা আহি কেনে প্ৰডাক্ট লৈ যাওক আৰু উইথ EMI গুডাউনত ইমান কালেকশ্যন আপোনালোকে চাওক এইবোৰ চব উডেনৰ কালেকশ্যন গুডাউনত যেনেকুৱা লাগে যি ডিজাইন লাগে গোটেইখিনি আপোনালোকে কুদ্দুছ ভাইৰ এই গুডাউনত পাই যাব আৰু লগতে গুডাউনৰ ভিতৰত সোমাই আহিছোঁ গুডাউনত যিহেতু কাম চলি আছে এইবোৰ উডেনৰ কালেকশ্যন চাওক এইবোৰ যেনেকুৱা ডিজাইন লাগে গোটেইখিনি পাই যাব এইবোৰ চব নিউ কালেকশ্যন আৰু লগতে এইবোৰ গোটেই চফা চাৰিওপিনে আৰু লগতে এইবোৰ চাওক এইবিলাক গোটেই গডৰেজ চকেছ একদম কম দামত আপোনালোকে ইয়াত আহি কৃষ্ণাই হাট বজাৰত অকণমান আগত গোলাঘাটৰ পৰা ফোন কৰিছিলে তেখেতসকল গোলাঘাটৰ পৰা আহি কেনে ইয়াৰ পৰা বিয়াৰ সামগ্ৰী যিখিনি প্ৰডাক্ট আছে ইয়াৰ পৰা লৈ যাব তো আপোনালোকে দেৰি নকৰিব আৰু এইফালে চাওক লগত চাব পাৰে এই ভাইটিহঁত এইখন কি চফাৰ কাম কৰি আছো তোমালোকে এল চফা ন আচ্ছা ঠিক আছে এইখন চাওক আপোনালোকে এল চফা ৰেডি হৈ আছে এইবিলাক চব ইয়াতে কাম মানে আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকক এওঁলোকে ৰেডি কৰি দিব তো আপোনালোকে হাৰবাৰী নাপায় চব প্ৰডাক্টে কোৱালিটি প্ৰডাক্ট পাব 24 ঘণ্টা ইয়াত কাম চলে এইটো ৰেডি কৰি আছে চাওক এইবিলাক চব চফাৰ কাম আগত মই আপোনালোকক দেখুৱাইছিলোঁ যে এইবোৰ ৰেডি হৈ আছে ইতিমধ্যে প্ৰায় এখন আৰু এই এখন ৰেডি হৈয়ে গ'ল চ' ইমান কুইক কাম এওঁলোকৰ মানে 24 ঘণ্টা আৰু লেবৰ চাওক মানে দিন ৰাত ইয়াত কাম চলি থাকে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা অফাৰ এনেকুৱা জাগা এনেকুৱা ডিছকাউণ্ট আপোনালোকে ক'তো নাপায় ব্ৰেণ্ডটো মই আপোনালোকে ইতিমধ্যে দেখুৱালোঁ চ' আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব এই চফাখন আপোনালোকে দেখিছে মোৰ লগত এই চফাখনৰ কোৱালিটি চাওক এইখন আপোনালোকে এটা ষ্টেণ্ডাৰ্ড লুকছত এই চফাখন আপোনালোকে পাই যাব নতুন ঘৰত খুব ধুনীয়া এটা ডিজাইন বিচাৰে সেই ডিজাইনটো আপোনালোকে কুদ্দুছ ভাইৰ তাত এই চফাখনৰ লগত সাইডত আৰু দুখন সিঙ্গেল থাকিব মাৰ্কেটত হৈছে আপোনালোকৰ 35,000 এওঁলোকৰ তাতে মাত্ৰ 25,000 টকা তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এইখন হৈছে MSK আলি ষ্টিল ফাৰ্নিচাৰ যোনখন হৈছে আমাৰ কৃষ্ণাই এই হাট বজাৰ চাইছে এইখন হৈছে হাট বজাৰ এই হাট বজাৰৰ ফ্ৰণ্টতে আপোনালোকে আগত কৃষ্ণাই থানা কোনোবা যদি বাহিৰৰ পৰা আহে আপোনালোকে কৃষ্ণাই থানাখন সেইখন হৈছে কৃষ্ণাই থানা চ' এওঁলোকৰ যিহেতু নিজৰে কাৰখানা হয় চ' আপোনালোকে কিমান দিনত মিনিমাম কিমান দিনত বনাই কেনে ৰেডি কৰি দিব পাৰে একমাহটো লাগে আৰু কাৰোবাৰ যদি ইমাৰ্জেঞ্চি লাগে তেতিয়া 24 ঘণ্টা কাম চলিব 15 দিন 24 ঘণ্টা কাম চলাই কেনে এওঁলোকে 15 দিনৰ ভিতৰত গোটেইখিনি ডেলিভাৰী দি দিব আপোনালোকে কাঠবিলাক শুকান থাকে না আচ্ছা আৰু এওঁলোকৰ মানে কি যিহেতু পিছপিনে ইণ্ডাষ্ট্ৰি আছে মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে এওঁলোকৰ প্ৰডাক্ট গোটেই অল অসমত যায় চ' আপোনালোকে কাৰোবাৰ যদি ৱেডিঙৰ পাৰপছত যিমানখিনি যেনেকৈ ডাইনিং ছেট হওক আপোনাৰ উডেন যিকোনো বেড হওক বক্স নোহোৱা হওক A to Z আপোনালোকে পাই যাব